দাদা অ দাদা 10টা বাজিলে উঠা গো 10টা বাজিলে নি উঠা সোনকালে চালা ইমান দিনে সপোন দেখি আছিলো অলপ উঠাই দিলে গোটেইখিনি ভাইটো বৰ্ষা কোনোবা ল'ৰাৰ লগত এটা ফুৰি আছে কোন ল'ৰা এইটো ল'ৰা এইটো মোৰ বৰষালৈ ঘূৰি আছিলি বৰষা তাই মোৰ লগৰ বে তই কোন মই ৰাহুল হয় ৰাহুল ভাই তুমি তই মোক চিনি পাও নেকি তোমাক চিনি পাওঁ বৰষাই তোমাৰ কথাই কৈ থাকে বে এনি টাইম তোমাৰ কথাই কৈ থাকে তাই তোমাক বহুত ভাল পায় কিন্তু এয়া যোৱা তোমাৰ বৰষা গৈ আছে মনৰ কথা তুমি কৈয়ে দিয়া সঁচাকে নেকি আৰে সঁচাকে ৰে মই এনেই কম নেকি থেংক ইউ ব্ৰ যোৱা বেষ্ট অফ লাক দেই ভালকে যাবা ভাবি থকা সপোনবোৰ এদিন কেনেকৈ দিঠক হৈ যায় কোনে ক'ব নোৱাৰে ঠিক তেনেদৰে প্ৰেমৰ ক্ষেত্ৰত ৰাহুলৰো বৰষাৰ লগত দেখা সপোন এদিন দিঠক হৈ ৰ'ল মানুহে ঠিকেই কয় ভালপোৱা কাৰ লগত কেতিয়া আৰু কেনেকৈ হৈ যায় কোনে ক'ব নোৱাৰে ভালপোৱাত সপোন দেখুওৱাটো ভাল কিন্তু মাজ বাটত সপোন দেখাই এৰি থৈ যোৱাটোৱে বেয়া হয়নে